কৈ আছে বাপৰে আজিকালি ভেবৰ দেখোন বহুত ভিডিঅ' ওলাই বুলি কৈ থাকে তোমাক বোলে অসমৰ বহুত মানুহে পইচা দিব 10 টকা 10 টকাকে অসমৰ মানুহে মোক পইচা দিব মই BPL কাৰ্ডৰ চাউল নাপাওঁ BPL কাৰ্ডৰ চাউল তুমি কিয় নোপোৱা নাই মই কাৰ্ডে নাই এপ্লাই কৰিব লাগে এপ্লাই কৰিছিলোঁ তাৰপিছত আমাৰ বুঢ়াটোৱে কৰিলে 4টামান জন্ম 4টা জন্ম কৰোঁতে 4টা পুতেক সেন্দৰ কৰি ল'লা মইতো এটা অসমীয়া মানুহ আৰু ব্ৰইলাৰ মাংস দি বিহু খাই দিলা পিটু ব্ৰইলাৰৰ পেটু ব্ৰইলাৰৰ পিটু আৰু এই হাঁহৰ পিটু হাঁহৰ পেটু ব্ৰইলাৰৰ পেটু মিলাই মাংস খাই একেবাৰে বনাই দিছোঁ আৰু এই মাংসই হ'ব না অঁ আমি সেইদিনাখন এজনে তাৰমানে কিবা কৰিছিলে ৰঞ্জন বুলি কোৱা মানুহ এজন আছিল তাৰমানে সি পিৰিতি 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 অ' মইনা চৰা দৈ সেইটো গান গাইছিলে কিন্তু সি মানুহজন মদ নাখাওঁ কিন্তু মানুহজন নাখাওঁ পিৰিতি 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 অ' মইনা চৰা দৈ এনেকুৱাকৈ গালে আৰু এটা চেলিব্ৰিটি হৈ গৈছে ন হয়নে তোমাক এতিয়া পইচা দিম বুলি কৈছে মানুহবিলাকে তাৰপিছত ঘৰত মাতিছে এতিয়া আমি যাম আৰু আমি দুটাই ন আমি দুটাই যাম আৰু মানুহৰ ঘৰে ঘৰে মই খুজিব যাম কিয় খুজিব যাবা কাম কৰিব লাগে কি খুজিব লাগে কাম দিলেহে মই কৰিম দিব নহয় ভালকৈ কাম কৰিব লাগে খুজিব নালাগে পুখুৰীটোহে চাই আহিছোঁ যোৱা চাই আহা মাছ চাছ আছে চাই মই গৈ আছোঁ যোৱা দাদা ক'ত পুখুৰীত পানীয়ে নাই মাছ ক'ত থাকিব ঠাণ্ডা কেনেকুৱা পৰিছে এই ঠাণ্ডা ৰাতিটো মই ৰাতি মোক এই ঘৰৰ কাহিনী এটা ক'ম নেকি তোক কোৱা এখন কাপোৰ দি ৰাতি শুই আছা কিয় গৰম কাপোৰ নাই নেকি গাত গৰম কাপোৰ নাই নেকি নাই কোন পৰা এখন কাপোৰ দি শুই আছা জঙাই বুলি কয় কাণত আহি পেলাই জঙাই কৰে আৰু মই বিৰাট বেয়া পাওঁ সিহঁতক কোন জঙে কৰে এই মোক এটা অ' মহ আহে কিয় আঁঠুৱা নাই নেকি আঁঠুৱা আছিল দেখোন নাই মায়ে দিছিল দেখোন আঁঠুৱা মাজতে এই চব এইবিলাক বেয়া হৈ গ'ল কেনেকৈ বেয়া হয় আমাৰ দেখোন ইমান দিন আঁঠুৱা চলে মোৰ যে ঘৰত কি কৰে মই পাতাই নাপাওঁ ঠাণ্ডা মানে কি আৰু এই এখন কাপোৰ হ'লে দন্তীয়াদ হ'ব লাগে এনেকুৱাকৈ শুব লাগে কেনেকৈ এই এনেকুৱাকৈ দন্তীয়াদ হ'ব লাগে তেতিয়া অলপমান গৰম লাগে আৰু তেতিয়া 3টা বাজে ককৰে চৰাইটো যেতিয়া কান্দিব নহয় আৰু মিয়াবিলাখানে আল্লাহ কোৱাৰ লগে লগে মই উঠি যাম ৰাতিপুৱা উঠা মই ৰাতিপুৱা উঠি যাম উঠি পেলাই আৰু কি কৰিম আৰু পাগৰি চাগৰি কিবা কৰি ল'ম এই বেলেগৰ মানুহ মৰিছে তুমি চুলি কাটিছা মানুহ মৰিছে বেলেগৰ চুলি কাটিছা তুমি এই টিকনি ৰাখছোঁ কিয় বামুণৰ টিকনি দেখোন এইটো মোক বামুণ বুলি কোৱাৰ কাৰণে মই টিকনিখন ৰাখিছোঁ ভালে কৰিছা ভালে কৰিছা টাটা বাই বাই লাভ ইউ অল বুলি কৈ দিয়া টাটা বাই বাই লাভ ইউ অল টাটা বাই বাই লাভলি মই কি নাজানোঙে আৰু নমস্কাৰ মই পলং ক'ত পলোৱা তুমি ক'ত পলোৱা তুমি পলালে ডাঙৰ কথা হ'ব দেখোন সেইখিনি জ্বলালি একেলাই অকলে জ্বলাইছোঁ তুমি আৰু গুচি গ'লা